हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। সকলোকে স্বাগতম জনাইছো। আজি মহাত্মা গান্ধীৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকক লৈ আহিছো। নম্বৰ 1, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? 2 অক্টোবৰ 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল। নম্বৰ 2, মহাত্মা গান্ধীৰ পুৰা নাম কি আছিল? মোহনদাস করমচাঁদ গান্ধী মহাত্মা গান্ধীৰ পুৰা নাম। নম্বৰ 3, মহাত্মা গান্ধীৰ মাৰ নাম কি আছিল? পুতলী বাই। পুতলী বাই মহাত্মা গান্ধীৰ মাৰ নাম আছিল। নম্বৰ 4, মহাত্মা গান্ধীৰ পিতাৰ নাম কি আছিল? করমচাঁদ গান্ধী। মহাত্মা গান্ধীৰ পিতাৰ নাম করমচাঁদ গান্ধী আছিল। নম্বৰ 5, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? কোনে ৰাজনীতি কৰিবলৈ শিকাইছিল? গোপাল কৃষ্ণ গোখলে ৰাজনীতি কৰিবলৈ শিকাইছিল। নম্বৰ 6, মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া ঘূৰি আহিছিল? দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ আহিছিল? 1915 চনত ভাৰতলৈ ঘূৰি আহিছিল দক্ষিণ আফ্ৰিকাৰ পৰা। নম্বৰ 7, মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকা কেতিয়া গৈছিল? সাউথ আফ্ৰিকা মহাত্মা গান্ধী কেতিয়া গৈছিল? 1893 চনত সাউথ আফ্ৰিকা মহাত্মা গান্ধী গৈছিল। নম্বৰ 8, কাৰ নেতৃত্বত চম্পাৰণ আন্দোলন হৈছিল? চম্পাৰণ আন্দোলন বুলি কোৱা হয় মহাত্মা গান্ধীৰ নেতৃত্বত চম্পাৰণ আন্দোলন হৈছিল। নম্বৰ 9, মহাত্মা গান্ধীয়ে কোনটো কানুনক কলা কানুন বুলি ঘোষণা কৰি দিছিল? ৰোলেক্ট কানুনক, ৰোলেক্ট আইন 1919 চনৰ ৰোলেক্ট আইনক তেওঁ কলা কানুন বুলি কৈছিল। নম্বৰ 10, গান্ধীজীক মহাত্মা নামৰ উপাধি কোনে দিছিল? কোনজন মহানুভৱে দিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা নামৰ উপাধি দিছিল। মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত কিমান বছৰ আছিল? কিমান বছৰ তেওঁ তাতে বহিছিল? 21 বছৰ তেওঁ তাত জীৱন নিৰ্বাহ কৰিছিল। নম্বৰ 12, মহাত্মা গান্ধীক দক্ষিণ আফ্ৰিকাৰ কোনটো ৰেলৱে ষ্টেচনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল বা বাহিৰলৈ উলিয়াই দিয়া হৈছিল? পিটাৰ মাৰিজবাৰ্গ ৰেলৱে ষ্টেচনৰ পৰা তেওঁ ধাক্কা মাৰি বাহিৰ কৰি দিয়া হৈছিল। নম্বৰ 13, গুজৰাটৰ সাবৰমতী আশ্ৰম গান্ধীজীয়ে কিমান চনত স্থাপন কৰিছিল? 1917 চনত, 1917 চনত স্থাপন কৰিছিল। নম্বৰ 14, কোনটো অধিৱেশনৰ পৰা মহাত্মা গান্ধী কংগ্ৰেছৰ সভাপতি হিচাপে থাকে? বেলগাম অধিৱেশনৰ পৰা তেওঁ কংগ্ৰেছৰ সভাপতি হিচাপে অধ্যক্ষতা কৰে। 15, গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? কেতিয়াৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়? 1942 চনৰ পৰা, আগষ্ট মাহৰ 8-9 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল। ডু অৰ ডাই নাৰা কোনে দিছিল? মহাত্মা গান্ধীয়ে ডু অৰ ডাই নাৰা দিছিল, আমি জানিব লাগিব। নম্বৰ 17, মাই এক্সপেৰিমেন্ট উইথ ট্ৰুথ গ্ৰন্থখন কোনে লিখিছিল? মহাত্মা গান্ধী। পোন প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? 1921 চনত। 1921 চনত অসমলৈ পোন প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী আহিছিল। নম্বৰ 20, মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? 30 জানুৱাৰী 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল দিল্লীত। হেল্ল' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং। আপোনালোকে চাইছে, ভাল লাগিছে, থেংক ইউ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ জইনিং, থেংকছ ফৰ আছ, থেংক ইউ।